এইখিনিতে আৰু এটা কথা কওঁ সামনে মাৰা দো একদম বড়া বড়া মছলি হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ছানডে। হাজবেণ্ডৰ বছৰ ঘৰত এটা পুখুৰী আছে, সেই পুখুৰীটোত মাছ মাৰিছে, তো আমি চাবলৈও আহিলোঁ আৰু আমাক মাছ নিবলৈও মাতিছিলে। দুয়োটাই ফাৰ্ষ্ট বজাৰ কৰিলোঁ, বজাৰ কৰি পেলাই এতিয়া আমি মাছ নিব আহিছোঁ। দেখিছেনে, ঢেৰ মাছ পালে। আমি তাৰ পৰা ৰৌ এটা ল'লোঁ আৰু জাপানীজ কাৱৈ 3টা ল'লোঁ, ডাঙৰ ডাঙৰ। আহি পাওঁতে 1টাই বাজিলে আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, সেইকাৰণে দুয়োটাই লাগি মেলি খানা বনাই আছোঁ। অফিচৰ কুকজনে আমাক ধুনীয়াকৈ বাকলি গুচাই দিছিলে, কিন্তু মাছত ডিম আছিলে, সেইকাৰণে কৈছে আপোনালোকে ঘৰতে উলিয়াই ল'ব। সেইকাৰণে হাজবেণ্ডেও নাজানে কাটিব, দুয়োটাই মিলি মেলি কাটিছোঁ। আৰু ভতুৱা শাক আনিলোঁ বজাৰৰ পৰা, আৰু মই এয়া মাছ ফ্ৰাই কৰিয়ে আছোঁ। এয়া জাপানীজ কাৱৈ, হাজবেণ্ডে অলপ বেছিকৈ কাটি দিলে পেটটো, সেইকাৰণে চাবচোন ভাজোতে একদম ভিতৰটো ওলাই গৈছে। এয়া গোটেই সপ্তাহটোৰ কাৰণে শাক চব্জি লৈ আনিছোঁ। এয়া হাজবেণ্ডে মাছ কাটি দিলে আৰু মই ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি আছোঁ, আৰু হাজবেণ্ডে ভতুৱাটো কাটি দিলে আৰু মই ধুনীয়াকৈ শাকৰ তৰকাৰী বনাম এতিয়া। কৈছিলোঁ নহয়, দেখিছেনে, বেছিকৈ কাটি দিয়াৰ কাৰণে এয়া ভিতৰটো ওলাই গৈছে। এয়া মাছৰ ডিমটো ধুনীয়াকৈ পিঁয়াজৰ সৈতে ভাজিলোঁ আৰু ভতুৱা আৰু মাছৰ তৰকাৰী বনালোঁ। মই আকৌ জাপানীজ কাৱৈটো পূৰা খৰখৰীয়াকৈ ৰঙাকৈ ভাজি খাই ভাল পাওঁ। ভাত পানী খাই মই অলপ ৰেষ্ট ল'লোঁ। হাজবেণ্ড আকৌ অফিচত কাম আছিলে, আহিলে। সন্ধিয়া আকৌ ছাৰৰ ঘৰত ছাৰৰ ভাইটিহঁতে মাছ মাৰিব, তো সেয়া পুৰি খাবলৈ আমাক মাতিছে। আমি দুইজন আহিছোঁ। ছাৰৰ এইটো নতুনকৈ এটা চাংঘৰ বনাইছে, তাতে অ'পেনিং হোৱাই নাই, আমি এবাৰ ফাৰ্ষ্ট খাম তাত মাছ পুৰা। সৌটো হাজবেণ্ড বাল্টিং এটা লৈ পেলাই চাৰিওফালে পুখুৰীৰ ফালে ঘূৰি ফুৰিছে, আৰু ছাৰৰ ভাইটিহঁতে মাছ মাৰিছে। ৰাতি তেখেতসকল জিৰত গৈছিলে, আহি পাওঁতে দেৰি হ'ল কাৰণে মাছখিনি ৰাতিয়ে মাৰিবলগীয়া হ'ল। ভেকুলীয়ে পূৰা মিউজিক দি আছে। এতিয়া আমি আহিছোঁ আজি মাছ পুৰি খাব। ছাৰৰ নতুন চাংঘৰ এটা বনাইছে, তাত তো আমাক মাতিছে, আমি দুটা আহিছোঁ। বহুত ধুনীয়া চাংঘৰ, দেখুৱাম আপোনালোকক। হাজবেণ্ডৰ লগৰ ইঞ্জিনিয়াৰজনে ক'ল্ড ড্ৰিংক খোৱা দেখিলোঁ, মোৰ দেখি খাব মন গ'ল, সেইকাৰণে মোৰ হাজবেণ্ডে মোক কিনি আনি দিছে। এয়া এইটো অৰুণাচলৰ লোকেল আলু, ফাৰ্ষ্ট টাইম খাম। এতিয়া ভাল লাগিছে। মাছ জ্বলাই আছোঁ আমি ইউটিউব ভিডিঅ' বনাই আছোঁ। এইটো তেচি তাগিন, আমাৰ ফিছ কেচাৰ কাম ইভেণ্ট অৰ্গেনাইজাৰ। এফালে আলু পুৰি আছে আৰু এফালে এয়া মাছ পুৰি আছে, ডাঙৰ ডাঙৰ মাছ ধুনীয়াকৈ মাজেদি ফালি দুফালে দুডাল শলা লগাই এনেকৈ পুৰি আছে। মাছ পাতত দি খাইছোঁ, কিন্তু এনেকৈ ডাঙৰ মাছ এনেকৈ পুৰি ফাৰ্ষ্ট টাইম খাইছোঁ। বহুত ধুনীয়া লাগিছে দেখি, আৰু খাবলৈ চাগে কিমান টেষ্টি হ'ব, নহয়নে বাৰু?
कर सकता है वो बिजनेस जो आराम से मजा से एक वो कर सकता है ना टूरिज्म का एक बना के पूरा आनिनी सानिनी सब एकदम लेके এইটো মস্ত মাছ এটা আমাৰ দুটাক দিছে তাৰ লগতে পিঁয়াজ আদা জলকীয়া নিমখ ধুনীয়াকৈ ওপৰত ছটিয়াই খাইছোঁ বহুত টেষ্টি লাগিছে का सामने मारा है दो एकदम बड़ा बड़ा मछली আজি ছানডেটো শেষ হ'ল ৰাতিপুৱা বজাৰলৈ গ'লোঁ ছানডে মাৰ্কেট বজাৰ চজাৰ কৰি উভতি আহোঁতে আমাৰ অফিচৰ মেটেৰিয়েলছ লোড হৈ আছিলে তাকে চেক কৰোঁ বুলি গ'লোঁ তাৰপিছত ছাৰ কম্পাউণ্ডতে আছিলে তাৰপিছতে মাছ ধৰি আছিলে তাৰপৰা তাতে অকণমান সময় স্পেণ্ড কৰিলোঁ মাছ ধৰা চালোঁ তাৰপিছতে আমাকো মাছ দিলে আমিও ঘৰলৈ আনিলোঁ মাছ দিনটো ধুনীয়াকৈ দুপৰীয়াৰ সাজ বনাই মেলি খালোঁ খাই লৈ মই আকৌ এবাৰ অফিচ যাব লগা হ'ল লোড হৈ শেষ হোৱাৰ পিছত চালান বনাবলগীয়া আছিলে সেইখিনি কৰি মেলি ঘৰলৈ আহিলোঁ তাৰপিছত ছাৰৰ ভাইটিজন আহি পালে আহি পাই বহুত দিনৰ পৰা আমাৰ মানে কেম্প ফায়াৰৰ প্ৰগ্ৰেম এটা হওঁকৈ ৰখি আছিলে তাৰপিছত সি আহি পেলাই মাতিলে মাতাৰ পিছত আকৌ গ'লোঁ গৈ লৈ পেলাই গোটেই মই আচলতে দিনতেই চাংঘৰটো চাফা কৰাই থৈছিলোঁ ছাৰৰ চাংঘৰ এটা খুব ধুনীয়া একদম ইলিট একদম পূৰা লাক্সাৰিয়াছ চাংঘৰ এটা বনাইছে আৰু সম্পূৰ্ণ হোৱা নাই এতিয়াও মানে 15-20% কাম আৰু বাকী আছে আৰু তাৰ মোটামুটি শেষ আৰু চ' তাতে আমি চবেই ধুনীয়াকৈ খানা খাম বুলি প্লেন কৰিছিলোঁ চ' সি মাতিলে গ'লোঁ গৈ লৈ পেলাই চাংঘৰত দেখিছোঁ জুই জ্বলোৱা আছে কিন্তু মানুহ নাই তাৰপিছত দেখিছোঁ সি পুখুৰীত গৈ পেলাই জাল মাৰি আছে পূৰা একদম আধা ঘণ্টামানৰ ভিতৰতে একদম 1 বাল্টিংমান মাছ ধৰিলে তাৰপিছত ছাৰ আহিলে ছাৰ আহি পেলাই ক'লে বোলে ইমান দেৰি হ'ল বোলে পটাপট কি এৰেঞ্জ কৰিছে ইমান দেৰি হ'ল তাৰপিছত গ'লোঁ গৈ পেলাই একদম ধুনীয়াকৈ গোটেই মাছবোৰ একদম পুৰি পেলাই আমি খালোঁ তাৰপৰা মেডামো আহিলে আমাৰ লগত বহিলে অলপ টাইম স্পেণ্ড কৰিলে তাৰপৰা গোটেইখিনি একদম ইমানেই মাছ পুৰি খালোঁ ঘৰত মাছ বনাই থৈ যোৱা মাছ ৰাতি আহি ভাত খাম বুলি সেয়া আৰু খাব নোৱাৰিলোঁ আৰু মানে এতিয়া পেটত জেগা নাই এতিয়া একদম ডাইৰেক্ট আহিছোঁ এতিয়া বিচনা পাৰি পেলাই ডাইৰেক্ট শুম আৰু চ' ফাইনেলি ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ ছানডে আজি পূৰা ধুনীয়াকৈ গ'ল পূৰা দিনটো খালি মাছকৈ গুচি গ'ল আজি মাছ মৰাৰ পৰা খোৱাৰ পৰা আকৌ ৰাতি মাছ জ্বলাই খোৱাৰ পৰা খুব ধুনীয়া লাগিলে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষলৈকে চাই কেনেকুৱা পালে জনাব আমি আজি ফাৰ্ষ্ট টাইম মাছ পুৰি পেলাই খাইছোঁ এনেই মাংস পুৰি খাইছোঁ কিন্তু মাছ পুৰি মই ফাৰ্ষ্ট টাইম খাইছোঁ বহুত ধুনীয়া লাগিলে আৰু একদম পূৰা ফ্ৰেছ মাছ এইখিনিতে আৰু এটা কথা কওঁ মাছটো এনেই পুৰি খাইছোঁ কিন্তু মানে একচুৱেলি কি ডাঙৰ মাছ তেনেকৈ ফালি পেলাই একদম ধুনীয়াকৈ পুৰি খাই পোৱা নাছিলোঁ চ' একদম ধুনীয়া ডাঙৰ মাছ ফ্ৰেছ একদম জীয়াই থকা মাছ ধুনীয়াকৈ বাছি খলা সোমোৱাই ডাইৰেক্ট একদম মেলি পেলাই তেনেকৈ পুৰি পেলাই খাই পোৱা নাছিলোঁ চ' বহুত ভাল লাগিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ আজিলৈ আহিছোঁ